নমস্কাৰ ওয়েলকাম টু মাই নিউজ চেনেল আলগুলা ব্লগছ আৰু আপোনালোকে ঠিকে শুনিছে আজি আমি ক'ত যাই আছোঁ আমি কামাখ্যা মন্দিৰ যাই আছোঁ অম্বুবাচী মেলালৈ বৰ্তমান গা চা ধোৱা নাই বৰ্তমান গা চা ধুই লওঁ গা চা ধুই কিনে লগৰবিলাক আহি আছে সিহঁতৰ লগত যাম একেলগে কৰি ড্ৰেছ পিন্ধি ওলালোঁ এখন যাবৰ কাৰণে লগৰকেইটা আহি আছে আৰু লগৰকেইটা আহিলে যাম এতিয়া ৰাস্তাতে ৰখি আছোঁ তলেদি বৰ্তমান যাই আছোঁ শ্বৰ্টকাট ৰাস্তাইদি আৰু ইয়াৰ ওপৰত দি যাব পাৰি আমি তলেদি যাই আছোঁ গাড়ী বৰ্তমান মালিগাঁও ফ্লাইঅভাৰ ব্ৰিজৰ তলেদি খোজকাঢ়ি যাই আছোঁ বৰ্তমান ইয়াতে মানে গাড়ী চাড়ী সোমাব দিয়া নাই আৰু চব মানুহ অল এভৰিথিং চব মানে খোজকাঢ়ি আছে মানে বৰ্তমান মানে ইচাইডে যোনটো মেইন গেট আছিল মেইন গেটটো তাৰ মানে 8টা বজাৰ পৰাই মানে বন্ধ কৰি দিছে হ'লে তাৰ মানে এইটো ৰাস্তাইদি যাব লাগিব আৰু আপোনালোকে মানুহ চাওক এইটো ৰাস্তাইদি যাবা কিমান মানুহ আছে ইয়াতে মেইন ৰাস্তা আহি পালোঁ আমি ইয়াতে কাৰণ শ্বৰ্টকাটে দি আহিছোঁ না ইয়াত শ্বৰ্টকাটে দি আহি সেইকাৰণে আপোনালোকক কৈছিলে 8টা বজাৰ পৰা বন্ধ কৰি দিয়ে আৰু অবিনাশ আহিছে পানীৰ পিয়া আগতে এবাৰ মানে এনেকুৱা পানী পিয়া লাগিছে কাৰণে আমি এইটো ৰাস্তা দি আহিছোঁ যোনটো এইটো ৰাস্তা হয় এইটো ৰাস্তা দিয়া আৰু মেইন ৰাস্তাৰ পৰা 1 ঘণ্টা য়েছ আৰু অহা মানুহ চাব পাৰে আপোনালোকে কিমান মানুহ আছে হৈ থাকে কিন্তু যাই থকা বেছি নাই কাৰণ 8টা বজাৰ পৰা বন্ধ কৰি দিছে না সেইকাৰণে আমি মানে শ্বৰ্টকাটৰ ৰাস্তাই দি আহিছোঁ অহা মানুহ চাওক আপোনালোকে আধা ৰাস্তা আহিলোৱে আৰু কমেও 4-5 কিলোমিটাৰমান আৰু মানে ওপৰত উঠিব লাগিব আৰু কেইটামান আছে কেইটামান আহি আছে মানে সিহঁত মানে পিছত আছে আৰু আমি ওপৰত যাই আছোঁ আমি ওপৰতে একদম ওপৰত কমেও 5 কিলোমিটাৰমান আছে আৰু তাৰমানে আহিয়ে আছোঁ তাৰমানে পাৱা নাই ইমান তাৰমানে দূৰ আছে তাৰমানে কি হ'ব তাৰমানে ক'ব নোৱাৰি আৰু তাৰমানে যাই আছে ইহঁতে মানে আগত যাই আছে আৰু বাকী কেইটামান গৈছে আগত গৈছে আমিও যাই আছোঁ আৰু পিছতো আছে কেইটামান আমি মানে যাই আছোঁ মানে ইমান ওপৰত মানে যাব লাগে মানে ধৰিব নোৱাৰা গৈছে ইমান ওপৰত মানে যাব লাগে যায়ে আছোঁ আৰু কিমান দূৰ পৰা যাব লাগে তাৰমানে ধৰিব নোৱাৰিছোঁ আমি মানে ইয়াতে মানে জুচ দিয়ে এনেকুৱা মানে জুচ দি আছে আমি মানে যাই আছোঁ ওপৰলৈকে আৰু ইয়াৰ পৰা কিমান দূৰ আছে মানে ক'ব নোৱাৰোঁ মানে পানী আৰু বেছি দূৰ নাই ইমান ইয়াতে যিমান মানুহ আপোনালোকে দেখিছে ইয়াতে চবকে জুচ দিয়া হয় এনেকৈ চবকে জুচ দিয়া জুচ তাৰপিছত এনেকৈ চকলেট দিয়া হয় ইয়াতে চবকে এনেকৈ চকলেট দিয়া হয় আৰু চকলেটত এনেকৈ বিস্কুটো দিয়া হয় এনেকৈ বিস্কুটো চবকে দিয়া হয় এজন দুজন বুলি নহয় চবকে মানে বিস্কুট দিয়া হয় এনেকৈ চব যিমান মানুহ আছে আমি মানে লুকে মানে শাৰী আহি আছোঁ মানে হিন্দী যদি একবাৰ আহোঁ হিন্দী মানে হিন্দী যাব পাৰোঁ আৰু এইটো চম্পক অবিনাশ হিমাংশু তাৰপিছত ভগৱান এনেকৈ আছে আৰু বাকী কেইটামান পিছত আছে আৰু আমি যদি এইটো ৰাস্তাইদি যদি সেনেকৈ যদি ঘূৰি আহিলোঁ হয় না তেতিয়া আমি তাৰমানে এই তাতে যে লাইন দেখিছে আপোনালোকে তাতে মানে লাইন পাতিব লাগিল সেইকাৰণে আমি মানে এইটো ৰাস্তাইদি আহিছোঁ না সেইকাৰণে মানে এইটো ৰাস্তাইদি মানে ডাইৰেক্ট চিধাই যাব লাগিব এনেকৈ মানে এই গেট আপোনালোকে দেখিব পাৰিছে এই গেট সেইটো মেইন গেট আপোনালোকে দেখিছে যদি আমি সেনেকৈ আহিলোঁ হয় তেনেহ'লে এইটো ৰাস্তাইদি আহিব লাগিল হয় যোনটো এইটো ৰাস্তা আছে না মেইন ৰাস্তা এইটো দি আহিব লাগিল হয় কাৰণ আমি এইটো ৰাস্তাইদি ঘূৰি আহিছোঁ না ডাইৰেক্ট সেইকাৰণে আমি মানে এইটো ৰাস্তাইদি মানে আহিব নালাগে কামাখ্যা মন্দিৰৰ এইটোৱে মেইন গেট হয় ইয়াতে মানে আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু আৰু এনেকৈ মানে ভক্তিবিলাকক মানে খানা দিয়া হয় ইয়াতে এনেকৈ আৰু এইটো বাবাক চোৱাচোন আপোনালোকে ৰুদ্ৰেশ্বৰ মালাই দি তাৰমানে পূৰা ভৰ হৈ আছে আৰু পূৰা মগ্ন হৈ আছে এইটো বাবাতে হৰ মহাদেৱ আৰু আপোনালোকে যে দেখিছে সেইকেইটা মানে সোণাৰ হয় আৰু এইকেইটা মানে মুকেশ আম্বানী মানে ইয়াতে মানে দাম দিছে আমি বৰ্তমান তলত যাই আছোঁ কাৰণ ওপৰত বেছি ভিডিঅ' কৰা নহ'ল আৰু তাৰমানে মানুহৰ বহুত ভিৰ আছিল আৰু যিখিনি ভিডিঅ' কৰিছোঁ ভালকৈ চাব আৰু এইটো আমাৰ নীতি কেনে লাগিল আজি বঢ়িয়া লাগছে ভাই মায়ে এটা কথা কৈছিল কি কৈছিল মায়ে এটা আপেল যাব পাৰিছে আপেল বিচাৰি পোৱা নাই হয় নেকি কি কৰিব এতিয়া আপুনি এটা কাম কৰিব লাগিব আৰু যাব নেকি নোপাতো এপে ডাঙৰ লৈ যাব লাগিব এটা মায়ে যাব নাতে ঘৰত আৰু চেণ্ডেল কৈ আপোনাৰ চেণ্ডেল ক'ত নিচি কোনোবাই নিচি নেকি চেণ্ডেল ক'ত অবিনাশ ফজি ভাই
এনেনো প্ৰটিন দি ভিটামিন গ্লুকন দি আৰু ভাই পেটটো কি কৈছে গম না বিস্কুটে পানীয়ে কৰি কি আছে মানে গমে পোৱা নাই চিৰা ভাজা মিয়া লৈ গৈছি মানে পেটটো কৈছে কি বস্তু মতা চকলেট কাটা কো চকলেট কাটা মানে মই চকলেট কাটা চকলেট দিছিল গাই চকলেট টলেট সব শেষ হৈ গৈছি চকলেট কাটা লৈ যা খালে বিস্কুট বজা কৈছে মই কালি দোকানত গৈছি বিস্কুট এটাৰ দোকান আছে এটাৰ বিস্কুট লৈছি দোকানত বেচব গোটাই 10 টকা বিস্কুট 5 টকাকে বেচলে তাৰমানে বহুত পইচা ওলাই যাব সিহঁতৰ কমছে এই সম্পকে এই নিতুলক বঢ়িয়া কৰি 500 টকাত বঢ়িয়াকে ৰেণ্ট লৈছি পুৰা একদম কামাখ্যা মন্দিৰৰ একদম তললৈকে একদম পুৰা একদম 500 টকাত বুকিং কৰি লৈছে একদম এনেকে যাব লাগিব আজি তললৈকে ৰখি অংক নাই কিন্তু ৰখলি কিন্তু চাবি কিন্তু ই উল্টাকে 500 নহয় ই উল্টাকে 1000 টকা ঘূৰাই দিব লাগিব ডাইৰেক্ট 500 টকা নহয় পল্লি আৰু টেনশ্যন নাই মানে আৰু তললৈকে যাব পাৰে একদম মানে পল্লিও কেছ নাই একো নাই কাৰণ 500 টকা দিছি না ভালকে নিবাই লাগিব সিহঁতক এই নিতুল আৰু অবিনাশ বহিছে তই কি ভাগা দছি না কি তহঁতৰে এনাৰ্জি নাই তহঁতৰ হা দাইলা আমাৰ মানে তোৰ গাড়ীখনত চাইবা দি আমি হেৰি কৰি গাড়ীখন লৈ আহোঁ একেলগে যদি পাৰ্মিশ্যন দিয়ে 108 মানে ইয়াত নাপাবাই ৰাতি 12টা বজাত ধন আপুনি তাড়াতাড়ি আহক ফজি এতে চেণ্ডেল লৈছিল এই অবিনাশে চেণ্ডেল চব চেছ এযোৰা বেলেগত নলাগে এযোৰা লো বগাযোৰা লো আকৌ পিন্ধিব লাগবই হয়তো তই কালি ভৰি যাব নোৱাৰা তই লো এযোৰা সেইযোৰা হ'লে ৰঙাযোৰা হ'লে ল'লো না আকৌ নহয় কি হ'ব ফাইনেলি আমি মেইন গেট পাই গ'লোঁ ফাইনেলি আমি আহোঁতে সোমাব লাগিছিল অহিন্দি কিন্তু অহিন্দি সোমাব নিদিলা কাৰণ 8টা বজাৰ পৰা এইটো গেটটো মানে বন্ধ কৰি দিছে সেইকাৰণে পিছৰ গেটটো দি আহিব লগা হৈ গৈছে আৰু ওলাওঁতে এইটো গেটটো যাই আছে ঠিক আছে আপোনালোকক ভিডিঅ'টো চাই কেনে পালে নাজানো আপোনালোকক